চৰকাৰী চাকৰিৰ বদলিৰ ছুটীৰ পৰা অষ্টম দৰমহা আয়োগলৈ বাজেটত ৰাজ্যিক কৰ্মচাৰীৰ বাবে 10টাকৈ ডাঙৰ খবৰ। বিত্তমন্ত্ৰীয়ে আপোনাৰ ঘৰ আৰু আপোন বাহন আঁচনিৰ ম্যাদ 5 বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে। পিতৃৰ বাবে 2 সপ্তাহৰ পিতৃকালীন ছুটী আৰু বৈদ্যুতিক বাহনত 4% ৰাজসাহায্যৰ প্ৰস্তাৱ। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে দায়বদ্ধ। বিত্তীয় শৃংখলা বজাই ৰাখি ন্যায্য বেতন নিশ্চিত কৰাৰ বাবে আমি অষ্টম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰিছোঁ। আপোন ঘৰ আৰু আপোন বাহন আঁচনিয়ে চৰকাৰী কৰ্মচাৰীসকলৰ জীৱন উল্লেখযোগ্যভাৱে উন্নত কৰিছে। এতিয়ালৈকে আপোন ঘৰ আঁচনিৰ অধীনত 52,036 গৰাকী কৰ্মচাৰীয়ে 8,300 কোটি টকা অধিক গৃহ ঋণ লাভ কৰিছে, য'ত 707 কোটি টকাৰ সুত ৰেহাই দিয়া হৈছে। আনহাতে আপোন বাহন আঁচনিৰ জৰিয়তে 8,637 গৰাকী কৰ্মচাৰীয়ে উপকৃত হৈছে। এই অভূতপূৰ্ব সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি মই আপোন ঘৰ আঁচনিৰ ম্যাদ 5 বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ বুলি কয়। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে মই আপোন বাহন আঁচনিখন 5 বছৰ সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। লগতে ৰাজ্যত স্বচ্ছ আৰু বহনক্ষম যাতায়াত ব্যৱস্থা উৎসাহিত কৰাৰ বাবে বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সূত্ৰৰ ৰাজসাহায্য 4% বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছোঁ বুলি জনায়। এই বিষয়ে সবিশেষ মই ৰাজহ সংস্কাৰ অধ্যায়ত উল্লেখ কৰিম বুলি জনাইছে বিত্তমন্ত্ৰীগৰাকীয়ে। বিত্তমন্ত্ৰীগৰাকীয়ে জনায় যে সন্তানৰ যত্নৰ পিছত পিতৃৰ অংশগ্ৰহণ উৎসাহিত কৰিবলৈ আমাৰ চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 2 সপ্তাহৰ পিতৃত্বকালীন ছুটী প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। 2017 চনৰ 1 এপ্ৰিলৰ পিছত চাকৰিত যোগদান কৰা আৰু যোগদানৰ এবছৰৰ ভিতৰত চাকৰি কৰা থকা অৱস্থাতে মৃত্যুবৰণ কৰা কৰ্মচাৰীসকলৰ পৰিয়াললৈ অনুকম্পামূলক পৰিয়াল পেঞ্চনৰ 50% সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটীৰ বেতকুছি আৰু আমি এটা সংগ্ৰহ সঞ্চালয়ত চৌহদত নিৰ্মাণ কৰি আছোঁ। 54টা সঞ্চালকে ইয়াৰ অত্যাধুনিক পৰিৱেশত কাম কৰিব। ফলত কৰ্মচাৰীসকলৰ উৎপাদনশীলতা আৰু সমন্বয় নাগৰিকত কেন্দ্ৰিক সেৱা প্ৰদান কৰাৰ ব্যৱস্থা অধিক শক্তিশালী হ'ব বুলি জনায়। স্বাগত সতীৰ্থ পৰ্টেললৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে বদলি প্ৰক্ৰিয়াৰ স্বচ্ছতা নিশ্চিত কৰিছে। বদলি প্ৰক্ৰিয়া অধিক সুশৃংখলিত কৰাৰ বাবে এই পৰ্টেল বছৰত 2বাৰকৈ মুকলি কৰা হ'ব বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। আৰু কয় যে কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীয়ে প্ৰায় 1,619টা পৰিয়ালে ব্যয়শূন্য বীমা পেকেজৰ অধীনত 210 কোটি টকাৰ বীমা সুবিধা লাভ কৰিছে। ইয়াৰ ভিতৰত 1,565টা পৰিয়ালে প্ৰত্যেক 10 লাখ টকা ম্যাদী বীমা লাভ কৰিছে আৰু 54টা পৰিয়ালে 1 কোটি টকাৰ দুৰ্ঘটনা বীমা সুবিধা লাভ কৰিছে। এই পদক্ষেপৰ জৰিয়তে আমি কঠিন সময়ত কৰ্মচাৰীসকলৰ পৰিয়ালৰ কাষত থিয় হৈছোঁ বুলি উল্লেখ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে আকৌ জনায় যে অগ্ৰিম আৰ্জিত বেতন আৰু বেতন সংলগ্ন ঋণ আঁচনিৰ দৰে পদক্ষেপৰ জৰিয়তে আমি চৰকাৰী কৰ্মচাৰীসকলৰ আৰ্থিক কল্যাণৰ বাবে সমৰ্থন অব্যাহত ৰাখিম। এই আঁচনিৰ অধীনত প্ৰায় 2,642 গৰাকী কৰ্মচাৰীয়ে অগ্ৰিম আৰ্জিত বেতনৰ সুবিধা লাভ কৰিছে আৰু 3,166 গৰাকীতকৈ অধিক কৰ্মচাৰীয়ে বেতন সংলগ্ন ঋণ আঁচনিৰ সুবিধা লাভ কৰিছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে আজি জানিবলৈ দিয়ে।